আজি আমি বেসিক্যালি উত্তৰ দিনা সমষ্টি খাৰামেধিপাৰা এল পি স্কুলখন প্ৰাথমিক বিদ্যালয়খন বেলগুৰি শৰণাৰ্থী প্ৰাথমিক বিদ্যালয়খন আৰু আমজঙ্গা আমাৰ চৰকাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়খন তিনিটা আমি মডেল ক্লাছৰুম আমি আজি উদ্বোধন আমি কৰোঁ। তাৰ লগত 17যোৰকৈ ডেস্ক বেঞ্চ আছে, আলমিৰা বুকছ এনেকৈ 5টা আছে, হেডমাষ্টাৰ বা হেডমিষ্ট্ৰেছজনৰ কাৰণে চকীখন আৰু টেবুলখন আছে। চিন্তা কৰিছোঁ আৱাস সমাজ কাউন্সিলে যে চৰকাৰী খণ্ডৰ চৰকাৰী যিখিনি প্ৰাথমিক বিদ্যালয় আছে সেইসমূহৰ মডেল ক্লাছৰুম, ইয়াৰ আন্তঃগাঁথনি বুলি কোৱাৰ লগে লগে বাউণ্ডাৰী ৱাল, ইউৰিনেল টয়লেট গাৰ্লছ ছোৱালীৰ কাৰণে গোটেই পৰিৱেশটো যদি আমি কৰি দিওঁ, ইনফ্ৰাষ্ট্ৰাকচাৰ সুন্দৰ আমি যদি কৰোঁ, তেতিয়া এই চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহলৈকে ল'ৰা ছোৱালীসকলে আকৰ্ষণ বাঢ়িব, তেওঁলোকে পঢ়া শুনা কৰিবলৈ আহিব। চৰকাৰে সকলোবোৰ সুবিধা দিছে, গতিকে সেই সুবিধাসমূহ যদি গ্ৰহণ কৰে তেতিয়াহ'লে যি মাক দেউতাকৰ যি ধৰণে হাড়ভঙা পৰিশ্ৰম কৰি বিদ্যালয়ত যি ধৰণে পঢ়াই আছে সেইটো কষ্ট লাঘৱ হ'ব। সেই দৃষ্টিভংগী আমি আগত ৰাখিছোঁ। মূলতঃ আৱাস সমাজ কাউন্সিল এলেকাত শিক্ষাৰ দিশটোক মানৱ সম্পদ বিকাশ কৰিবৰ কাৰণে চৰকাৰী মাধ্যমৰ স্কুলখনক উন্নত কৰিবৰ চিন্তাটো আছে আৰু তাৰ কাৰণে এনেধৰণৰ স্কুলবিলাক বনাই আছোঁ, আমি ক্লাছৰুমবিলাক বনাই আছোঁ। ৰাইজৰ সহযোগিতা আমি বিচাৰিছোঁ। গোৱালপাৰা জিলাত গোটেই অসমৰ ভিতৰত আটাইতকৈ পিছপৰা জিলাখনে যিহেতু গোৱালপাৰা জিলাত, তাতে শিক্ষাৰ অৱস্থা আটাইতকৈ বেয়া। গতিকে সেই শিক্ষাৰ ব্যৱস্থাক যদি আমি আগবঢ়াই দিব পৰা যায় তেতিয়াহ'লে গোৱালপাৰা জিলা আগবাঢ়ি আহিব, ল'ৰা ছোৱালী আগবাঢ়ি আহিব। নিৰ্বাচন প্ৰতি 5 বছৰ মূৰে মূৰে আহে আৰু যোৱা বিগত 5টা বছৰত কি নিৰ্বাচন আহিছে? আমাৰ বিধানসভা নিৰ্বাচন আহিল, পঞ্চায়ত আহিল, MP আহিল, শাসন নিৰ্বাচন, তাৰমানে প্ৰতি এবছৰ 1.5 বছৰ মূৰে মূৰে নিৰ্বাচন আহি আছে। নিৰ্বাচন আহিছে, গৈ থাকিব, কিন্তু যদি মানৱ সম্পদ যদি বিকাশ কৰা নাযায়, এটা জেনেৰেশ্যন যদি গেপ হৈ যায়, এটা জেনেৰেশ্যন যদি ধ্বংস হয়, এটা অঞ্চল, এটা জাতি, এখন ঠাই, এখন জিলা চিৰদিন চিৰকালৰ কাৰণে বিধ্বস্ত হৈ যায়। গতিকে ভোট দিয়াৰ সময়ত আমি ৰাইজক ক'ম যে কাক ভোট দিলে ভাল, কাক ভোট দিলে গোৱালপাৰা অঞ্চলটো ভাল হয়, কাক ভোট দিলে ৰাভা হাছং এলেকাটো ভাল হয়, কোন জিকিলে আমাৰ কাৰণে ভাল হ'ব, কোন জিকিলে আমাৰ ল'ৰা ছোৱালীসকলে ভালকৈ পঢ়া শুনা কৰিব, স্বাস্থ্য খণ্ডৰ উন্নয়ন হ'ব, আন্তঃগাঁথনিৰ উন্নয়ন হ'ব, কৃষি ক্ষেত্ৰৰ উন্নয়ন হ'ব, সেই চিন্তা চৰ্চা আমি কৰিম। ডাঙৰ